কৰবাত নহয় কৰবাত অনুপ্ৰৱেশকাৰী কম সংখ্যক হলেও আহি আছে। সেই কাৰণে আমি অসম গভৰ্ণমেণ্টৰ ফালৰ পৰা বিদেশী নাগৰিক চিনাক্তকৰণৰ যিটো প্ৰক্ৰিয়া তাক আজি আমি ইন্টেনসিফাই কৰিবৰ বাবে এটা আমি নিৰ্দেশ দিছোঁ আৰু এই নিৰ্দেশখন আমাৰ 7 ছেপ্টেম্বৰ আজিৰ দিনত আমি উলিয়াইছোঁ। ইয়াৰ ভিতৰত কেইবাটাও পইণ্ট আছে যে strengthening of border surveillance, coordination with BSF, regular intelligence gathering, community engagement, timely legal action, additional force deployment in border district, strengthening border outposts and documentation, enumeration of suspected illegal immigrants, identification of ex-convict individuals declared as a foreigners, capturing biometrics, Aadhaar numbers of suspected individuals, continued enforcement of provisions of Citizenship Act. ইয়াৰ এখন ডিটেইল গাইডলাইন এখন অসম চৰকাৰে উলিয়াইছে, যিখন আপোনালোকক আমি ইয়াৰ কপি এটা আমি আপোনালোকক দিব পাৰিম আৰু সেই গাইডলাইনৰ কপি এটাও আজি আপোনালোকক দিব। ইয়াৰ গোটেই লক্ষ্যটো হ'ল সেকেন্ড লাইন ডিফেন্স শক্তিশালী কৰা আৰু বন্ধ হৈ থকা ফৰেনাৰ্ছ আইডেন্টিফিকেশ্যনৰ প্ৰক্ৰিয়াটোক আকৌ ফাষ্ট ট্ৰেক কৰা। আজি বহুত দিন ধৰি 2014 চনৰ পৰাই বৰ্ডাৰ পুলিচ যিটো আমাৰ উইং আছে তেওঁলোক এক প্ৰকাৰ নিষ্ক্ৰিয় হৈ আছিলে আৰু NRCৰ কাৰণে অপেক্ষা কৰি ফৰেনাৰ্ছ আইডেন্টিফিকেশ্যনটো একেবাৰে কমাই দিছিলে। এতিয়া আমি সেই প্ৰক্ৰিয়াটো শক্তিশালী কৰিব খুজিছোঁ আৰু তাৰ কাৰণে যিখন OM ওলাইছে সেই OMৰ যিটো কপি সেই কপিটো আমি আপোনালোকক আগবঢ়াই দিম, যাতে তেতিয়া আপোনালোকভাৱে আমি বিবেচনা কৰিম। এতিয়াৰ পৰা পোনে পোনে বায়োমেট্ৰিক দিলে আধাৰ পোৱা ৰাস্তাটো বন্ধ হৈ যাব। চাহ বাগিচাত আমি কিছু আধাৰ দিব বাকী আছে, সেইকাৰণে চাহ বাগিচাৰ লোকৰ কাৰণে এতিয়া আমাৰ এইটো নিৰ্দেশ প্ৰযোজ্য নহ'ব, কিন্তু বাকী জিলাসমূহত প্ৰাপ্তবয়স্ক লোকৰ কাৰণে আমি আধাৰ পোৱাটো অলপ কঠিন আৰু আমি টান কৰিবৰ কাৰণে গৈ আছোঁ। যিসকল জেনুইন মানুহৰ হাতত এতিয়াও আধাৰ নাই তেওঁলোকে আবেদন কৰি লৈ লওক, আমি SOP এখন দিম। কিন্তু অহা 1 তাৰিখৰ পৰা 1 অক্টোবৰৰ পৰা অসমত আধাৰ লাভ কৰাটো এটা কঠিন পৰীক্ষাৰ মাজেৰে যাব লাগিব, এক্সেপ্ট দ্য টি গাৰ্ডেন। কাৰণ টি গাৰ্ডেনত আমিয়ে দিব পৰা নাই, সেইখিনি মানুহক বাদ দিছোঁ কাৰণ তেওঁলোকৰ কাৰোবাৰ হাতত আধাৰ নাহে, চকু দি ল'ব লাগে, আমি চকুৰ মেচিনটো দিব পৰা নাই, কিছু বাস্তৱ অসুবিধা টি গাৰ্ডেনত আছে। সেইখিনিক বাদ দি আমি প্ৰাপ্তবয়স্ক লোকে এতিয়াৰ পৰা আধাৰ বিচাৰিলে আমি খুব ষ্ট্ৰিক্ট কৰিবৰ কাৰণে সিদ্ধান্ত লৈছোঁ। তাৰো ডিটেইল SOP আমি অহা 10-15 দিনৰ ভিতৰত বনাম। ভাৰত চৰকাৰে আমাক ইতিমধ্যে এটা অধিকাৰ দিছে যে ৰাজ্য চৰকাৰে বিচাৰিলে আধাৰ পাব, নহ'লে নাপাব। গতিকে আগত আমাৰ এই অধিকাৰটো নাছিল, এতিয়া ভাৰত চৰকাৰে যিহেতু আমাক সেই অধিকাৰটো দিলে, গতিকে সেই অধিকাৰটো আমি এনেকৈ ব্যৱহাৰ কৰিব খুজিছোঁ যাতে কোনো এজন বিদেশী মানুহে আহি অসমত আধাৰ ল'ব নোৱাৰে। এই তিনিটা আমি যিটো বিধানসভাত এটা প্ৰক্ৰিয়া আৰম্ভ কৰিছিলোঁ এইবাৰ চেপ্টাৰ 12 দি, সেই প্ৰক্ৰিয়াটো আমি অলপ আগুৱাই লৈ গৈ আছোঁ। ৰখি যোৱাটো কথাই নাই, আমি অলপ গোটেই প্ৰক্ৰিয়াটো আগুৱাই লৈ যাব খুজিছোঁ। আপোনালোকক মই উদাহৰণ দিছোঁ, বৰপেটাত আধাৰ লোৱাৰ মানুহৰ সংখ্যা 103%। 100%লৈকে আমাৰ দায়িত্ব, কিন্তু 3% মানুহ এক্সট্ৰা। ধুবুৰীত 103, মৰিগাঁৱত 101, নগাঁৱত 101। ফিজিকেল টাৰ্গেটতকৈ বেছি মানুহে আধাৰ লৈছে। বৰপেটাত 103.74, পাব লাগে 100%, পাইছে 103.74।
ধুবুৰীত 103.48, মৰিগাঁৱত 101.74, নগাঁৱত 100.68। টাৰ্গেট হ'ল 100%, তাতে কম 90%, 80%, কাৰণ বাগানৰ মানুহখিনিয়ে লোৱা নাই, গতিকে 90-80 হৈ আছে। এইকেইখন জিলাত প্ৰজেক্টেড পপুলেশ্যনতকৈ বেছি আধাৰ পাইছে। এতিয়া আমি কৰিব খুজিছোঁ কি, যে আধাৰ লাগিলে ল'ব লাগিলে NRCত আবেদন কৰা নম্বৰটো লগত দিব লাগিব। পোৱা নোপোৱাটো কোনেও নাজানে, আমি সেইটোলৈকে যাব খোজা নাই, যিহেতু কোৰ্টত বিচাৰাধীন হৈ আছে। কিন্তু এটলিষ্ট মই যে আবেদন কৰিছিলোঁ সেই প্ৰমাণটো দিব লাগিব। আৰু সৰু ল'ৰা হ'লে, যদি তেওঁলোকৰ ল'ৰা ছোৱালী হয়, সেইটো আৰু আমি ইনচিষ্ট নকৰোঁ। ই অন্তত নতুনকৈ কোনো লোক অসমত আহি স্বদেশী হোৱাৰ ৰাস্তাটো বন্ধ কৰি দিব। কাৰণ আজিকালি আধাৰখন পালেই কয়, আৰু ভাৰত চৰকাৰক এই বিষয়ে আমি জনোৱাত ভাৰত চৰকাৰে অসমক বা আন ৰাজ্যকো এতিয়া অধিকাৰ প্ৰয়োগ কৰিছে যে আধাৰ যদিও চেণ্ট্ৰেল গভৰ্ণমেণ্টে দিয়ে, ডিচিৰ NOC পোৱাৰ পিছতহে তেওঁলোকে আধাৰ দিব এতিয়াৰ পৰা। যিহেতু আমাৰ সকলো মানুহৰ আধাৰ হৈ গ'ল, নতুন মানুহখিনিৰ ক্ষেত্ৰত এতিয়া আমি আধাৰৰ প্ৰক্ৰিয়াটো অলপ টাফ আৰু আমি টান কৰিম। কিন্তু কনফিউজ হ'ব নালাগে, যি 9 লাখ বন্ধ হৈ আছে তেওঁলোকে পাই যাব। এইখিনি আমি নতুনৰ ক্ষেত্ৰত কৈছোঁ। ইয়াৰ ফলত অসমত অন্তত নতুন বিদেশী নাগৰিক অহাৰ ৰাস্তাটো বন্ধ হৈ যাব। যোৱা এমাহত বৰ্ডাৰত কেইবাজনো বিদেশী নাগৰিক আমি ধৰাৰ কাৰণে আমি অলপ সাৱধান আৰু সচেতন